ওরা এই দেখিলে এটা ঘরত সৰু সৰু ল'ৰাবিলাকে কোরআন মুখস্থ কৰি আছে। আমার হাফিজিয়া মাদ্রাসা বুলি কয়। মৌলানা জনে কি কলে শুনক। জুবিন দা মাদ্রাসা টকা দান কৰিছিল, এইটোৰ প্ৰমাণ এই ভিডিঅ'টো, আৰু যিমান পাৰে শ্বেয়াৰ কৰক। তেওঁ ওলাই গৈ দেখিলে ইয়াতে কি হয়, কৈছে এইখন মাদ্রাসা হয়। বোলে কি কৰে ইয়াতে? ওই গোটেই কোরআনখন মুখস্থ কৰিব, এওঁলোকৰ কামেই হ'ল এইটো, কোরআনখন কেৱল মুখস্থ কৰিব। হয় নেকি? কাৰ ল'ৰাইবোৰ? বোলে এইবোৰ ইতিম। ইতিম মানে অনাথ, বেছিভাগেই মাক বাপেকৰ নাই। সেই মানুহ আজি পাবলৈ নহ'ব অসমত বিচাৰি, ভাৰতবৰ্ষত দুনিয়াত বিচাৰি নাপাব আপুনি পৃথিৱীৰ ভিতৰত বৰ্তমান অৱস্থাত। সেই ফাংচনত যিবোৰ 7 লাখ 8 লাখ 10 লাখ টকা পাইছে গোটেই মাদ্রাসাখনত দি থৈ আহিছিল, গোটেই মাদ্রাসাত দি আহিছে। সিদিনাখন পাইছে এজন ইমাম, আমাৰ ইয়াৰে কাহিনী পাৰাৰ নে কৌৰ এটা, যে ৰোজাৰ মাহতে ৰোজা ৰাখিবি আৰু মোৰ কাৰণে দোৱা কৰিবি। 40,000 টকা ইমাম সাহেবক দি থৈ পেলাই গুচি আহিছে। অকল তেওঁ হিন্দুৰাই নাছিল, সকলোৰে আছিল তেওঁ।